हेलो फ्रेंड गुड मॉर्निंग मैं सभी आपलोग पुनः स्वागत जनालो। तो आज मैं ब्लॉग स्टार्ट करिछु तिलवाड़ा से बद्रीनाथर পৰা 159 किलोमीटर आगत। तो आमी काली गौरीकुंड केदारनाथर ट्रेकिंगर पर स्टार्ट है गौरीकुंडर पर आहि पिने काली याते থাকিব লগা হল कारण आमी बेलेग रास्ता যোৱা কথা আছিল। দুটা ৰাস্তা আছে, এটা শৰ্টকাট আছে, এটা লং ৰাস্তা আছে। শৰ্টকাটত बहुत ওখ ৰাস্তা আছে। তো আমাৰ লগৰ এজন আছিল বিহাৰত ঝাজাৰ পৰা, তো আপোনালোকক লগ কৰাইছিলোঁ। তো সিয়ে ক'লে যে সেইটোত বহুত ওখ ৰাস্তা আছে, মই সেইটোতে গৈ আছোঁ লং ৰাস্তাটোত ধুনীয়া হ'ব, এই ৰাস্তাটো যাব বুলি ক'লে। তো সেই ৰাস্তাটোতে আমি যাবলৈ ওলালোঁ। তো ৰাতিপুৱা আকৌ কল কৰি গৈছে যে আমাক, আৰু এইটোতো পূৰা আপ ৰাস্তা আছে। তো ইমান ধেমালি কৰিব নালাগে ন, এনেকুৱা আগতে যদি গ'লেহেঁতেন তো আমি এইটোতে গ'লোহেঁতেন। তো কমেও 100 কিলোমিটাৰমান আপ পালোহেঁতেন, তাৰপিছত আৰু 3-4 দিন পাৰিলোহেঁতেন বদ্ৰীনাথ। তো আপোনালোকক আৰু এটা কথা জনাই দিওঁ, তো আপোনালোকে চাব পাৰিব এতিয়া পাহাৰীয়া খেতি কেনেকুৱা হয়, কিমান সৰু সৰু খেতবিলাক থাকে, ষ্টেপ থাকে। আপোনালোক চাব পাৰিব। এতিয়া এইটোৱে ছিজন হয় ধান লগোৱা। এইপিনে ট্ৰেক্টৰ সোমাইছিলে, ট্ৰেক্টৰ এতিয়া বন্ধ কৰা হ'ল চাগে। আৰু ৰাস্তা আপোনালোক চাব পাৰিব কোন পিনেদি আছে, ৰাস্তা এইপিনেদি আছে। তো গাইজ আমাৰ বেগ চেকিং কৰা হৈ গ'ল, আৰু আমি কালি ভাড়া ৰুমত থাকিলোঁ কাৰণ আমাৰ বেগ চেক পূৰা তিতি গৈছিলে, আৰু কাপোৰ চাপোৰ অলপ লেতেৰা হৈছিলে। তো লেতেৰা কাপোৰ পিন্ধিবলৈ ইমান মন নাযায় 3-4 দিন একেটা কাপোৰ। তো সেইটো কাৰণে চব কাপোৰ ধুই দিছিলোঁ, আৰু ৰুম লৈছিলোঁ আমি কালি 300 টকা দি লৈছোঁ। আপোনালোকে 300 টকীয়া ৰুম দেখাওঁ, আপোনালোক চাব পাৰিব। এইটো আমাৰ 3জনৰ কাৰণে 3টা বিচনা। তো আমাৰ বেগ চেক পেকিং হৈ গ'ল। ইয়াতে গা পা ধুই পিনে ৰেডি, এজন শুই আছে, আৰু এইফালে ৱাছৰুম আছে। তো আমাৰ বেগ চেক পেকিং হৈ গ'ল। তো এতিয়া চাইকেলত অকল বেগ চেক বান্ধি পিনে আমাক এতিয়া ওলাই পিনে যাব লাগে। তো লগ পাওঁ অলপ পাছত চাইকেলত বেগ চেক বান্ধি পিনে। তো গাইজ আমি বেগ চেক পেকিং কৰি পিনে চাইকেলত বান্ধি পিনে আকৌ ৰুম চেক আপ কৰি পিনে ওলাই আহিলোঁ। আৰু আপোনালোক আমাৰ বেগ চেক কৰিব পাৰে, আৰু ৰাস্তা আপত আছে, সেইটো ৰাস্তা হয়। তো ইয়াৰ পৰা 159 কিলোমিটাৰ আছে। তো এতিয়া বহুত ওখ ৰাস্তা পাম। তো তাততো ৰাস্তাতে আছিলে, আৰু পূৰা ৰ'দ দি আছে। তো এতিয়া কাৰণে ৰ'দ চুলি কটাই আছে। এতিয়া চেলুনত আমি সোমালোঁ, আৰু আপোনালোক সিহঁতৰ চুলি চাব পাৰে। এইটো সঞ্জীৱ, আৰু এইপিনে অক্ষয় আছে, দুজনৰ একে। তো মোৰ কিছু দিছোঁ। ইয়াৰ পৰা ওলাই, ইয়াৰ পৰা দেখাইছে 167 কিলোমিটাৰ। তো পূৰা আপ ৰাস্তা আছে, 3-4 দিন লাগি যাব পাৰে। চুলিকেইটা তেতিয়াৰ পৰা ওলাম। তো গাইজ আমি 9:30-10টাত ওলাইছিলোঁ। এতিয়া অলমষ্ট টাইম হৈ গ'ল 12:40। তো আমি এতিয়ালৈকে মই 7-8 কিলোমিটাৰ কমপ্লিট কৰিছিলোঁ, কাৰণ ইমান ওখ ৰাস্তা পাইছোঁ। আপোনালোক চাব পাৰে সেইপিনে ভাগীৰথী নদী গৈ আছে, আৰু সেই টাউনৰ পৰা ঘূৰি পিনে আহিলোঁ। কিমান আপ আছে, অকল আপত গৈ আছোঁ। ক'ৰবাত কমেও 100-200 মিটাৰ ডাউন পাইছোঁ, আকৌ 1-2 কিলোমিটাৰ আকৌ আপ পাইছোঁ। বহুত কষ্ট হৈছে, আপোনালোক চাব পাৰিছে। গৰমত উশাহ নিশাহ আমাৰ ফুলি গৈছে নিচিনা লাগিছে, মাতে নোলাইছে নিচিনা লাগিছে। কিন্তু কি কৰিম, যাব লাগিব। আৰু বদ্ৰীনাথটো হোৱাৰ পাছত মালাগাঁৱত, তাৰপাছত আৰু ঘৰতে যাব লাগিব। কমেও এতিয়া 2 মাহৰ ট্ৰিপ বাকী আছে। 2 মাহ আৰু কমেও চাইকেল চলাই যদি যাম, আৰু বেগ ইমান ভাৰী হৈ গৈছে। আপোনালোকক আকৌ এবাৰ দেখাইছোঁ। ইফালে মেট আছে, টেণ্ট আছে, আকৌ ডাঙৰ বেগটো কিমান ফুলি আছে। শ্লিপিং বেগ আছে, আকৌ তাৰ ভিতৰত জোতা আছে। এইফালে আমি নতুন বেনাৰ লগালোঁ, চৰাইদেউ টু উত্তৰাখণ্ড 4টা 4ধাম যাত্ৰা উইদাউট মানি ট্ৰেভেল। কাৰণ আমাৰ ওচৰত এতিয়া পইচা সেনেকুৱা নাই, মানে যে আমি ঘৰ ঘূৰি যাব পাৰোঁ। মানে ট্ৰেভেলিং বেনাৰ লগাইছোঁ। এতিয়া কিমানজনে হেল্প কৰে চাওঁ। হেল্ল' জি গাইজ, এতিয়া সময় হৈ গ'ল অলমষ্ট 3:31, 5:30 নাই, 3:30 হৈছে। তো এতিয়া আমি বন খাবলৈ চাব পাৰিব বন। তো এতিয়া হালকা খানা খাইছোঁ, কাৰণ আমি 11টামান বজাত ভাণ্ডাৰা পাইছিলোঁ। তো তাতে আমি খানা খাই ল'লোঁ। তো এতিয়া আমি বন খাই লৈছোঁ, আৰু আজি ষ্টে কৰিম বুলি ভাবিছোঁ। গুৰুদ্বাৰ এটা আগফালে আছে। কিমান কিলোমিটাৰ বাকী আছে? 5.5 কিলোমিটাৰ। 5.5 কিলোমিটাৰ। তো এতিয়া 5 কিলোমিটাৰ যাব লাগিব, আৰু 5,500 মিটাৰ দূৰত। 5,500 মিটাৰ দূৰত। তো এতিয়া পূৰা
হালত খাৰাপ হৈ গৈছে আৰু ভৰি পূৰা বিষাই আছে। তো সেইটো কাৰণে গুৰুদ্বাৰতে ৰেজিষ্টাৰ কৰিম বুলি ভাবি আছোঁ। তো মন খালে তাৰপিছত আপোনালোকক লগ পাম। তো গাইজ ফাইনেলি আমি আহি পালোঁ সেই গুৰুদ্বাৰ। তো গুৰুদ্বাৰত যাই কিনে সুধিলোঁ যে ইয়াত থকা জেগাখন তো ক'লে যে ৰুম এভেইলেবল নাই। তো ৰুমটো ইয়াতে ধুনীয়া দিয়ে, তাৰপিছত আৰু পইচা টইচা নলয়। তো ৰুম এভেইলেবল এতিয়া নাই, তো সেইটো কাৰণে আমাক হল ৰুমত দিলে। তো আমি সিপিনে বিচনা লগাইছোঁ নিজৰ। তো তাতে শুম আজি ৰাতিটো ইয়াতে কটাব লাগিব আৰু খানাটো ইয়াত 24 ঘণ্টা দি থাকে। তাৰপিছত আৰু আপোনালোকে যদি আহে ট্ৰেভেলিং কৰে চাইকেল বা বাইকত, তো আপোনালোকে যদি গুৰুদ্বাৰত থাকিব লগা হয়, এই গুৰুদ্বাৰটো আছে তিলৱাৰা পৰা কমেও 25-30 কিলোমিটাৰ হ'ব। তো বহুত ডাঙৰ আছে। আমি 3 নম্বৰ ফ্ল'ৰত আছোঁ। তো খানা চানা দিয়া ব্যৱস্থা ধুনীয়া আছে, ধুনীয়া ইমান দীঘল আছে। তাতে বহুত মানুহ বহি পিনে খাব পাৰি। তাৰপিছতে এইফালে খানা বনোৱা ৰুম আছে, ডাঙৰ জেগা আছে। তো গাইজ আজিতো আমি পূৰা ভাগৰি আছোঁ, পূৰা ভৰি চৰি বিষাই আছে। আজি মালিচ কৰিব লগা হ'ব চাগে। তো আৰু আপোনালোকে এটা বস্তু চাইডত আমি কোনটো জেগাত আছোঁ, পাহাৰৰ একদম চাইডত আপোনালোক চাব পাৰা। আৰু ইফালে নদী আছে, এইটো নদীটোৰ নাম ভাগীৰথী নদী। তো আমি আৰু আগফালে কোনো বদ্ৰীনাথত আলকনন্দা নদী পাম চাগে ময়ো ভালকৈ গম নাপাওঁ। তো এতিয়া খানা চানা এতিয়া সেইখিনি খালোঁ। তাৰপিছত আৰু ৰাতি ভিডিঅ' চিডিঅ' এডিট কৰিব লাগিব। তাৰপিছত আৰু তো গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব সৰু ভাইটি বুলি কিনে। তো আৰু বাই বাই, গুড নাইট এডভান্সত কৈছোঁ।